বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ আটাইৰে ভাল। মই এতিয়া আহি আছোঁ কলেজলৈ বুলি আজি চৰ্টৰ জৰিয়তে এটা বিশেষ কথা ক'ব বিচাৰিছোঁ। আজি যিহেতু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট দিছে আৰু কেইদিনমান পূৰ্বে মেট্ৰিকৰ ৰিজাল্ট দিছে, হয়তো বহুতে আশা কৰা ধৰণে ফল পাইছে আৰু বহুতে পোৱা নাই। যিসকলে পৰীক্ষাত অৱতীৰ্ণ হৈছিল সকলোকে অভিনন্দন জনাইছোঁ আৰু যিসকলে আশা কৰা ধৰণে ফল পোৱা নাই তেখেতসকলে মই এটা বিশেষ কথা ক'ব বিচাৰিছোঁ। এইবোৰ ৰিজাল্টত কিমান পাৰ্চেণ্ট পালে, কিমান নম্বৰ পালে, হয় পাৰ্চেণ্ট বা নম্বৰ জৰুৰী হয়, তথাপিও যদিও আপোনাৰ আপুনি ভবা মতে বা তুমি ভবা মতে পোৱা নাই ৰিজাল্টটো, তেতিয়াহ'লে দুখ নকৰিবা। কাৰণ কিয়নো এই ৰিজাল্টবোৰৰ দ্বাৰা তুমি এখন ভাল কলেজত এডমিশ্যন ল'ব পাৰিবা বাৰু, কিন্তু ইয়াতকৈ ডাঙৰ পৰীক্ষাটো হৈছে আমাৰ জীৱনৰ পৰীক্ষা। জীৱনত আমি কেনেদৰে সফল হ'ব পাৰোঁ, আমি এজন ভাল ব্যক্তি হ'ব পাৰোঁ, সেইটোৱে আচল পৰীক্ষা। সেইটোত কেনেদৰে অৱতীৰ্ণ হ'ব পাৰি, তাত কেনেদৰে ভাল ৰিজাল্ট কৰিব পাৰি, সেইটোহে আমি ভবা উচিত।